নমস্কাৰ, মই ৰুদ্ৰ অসম। আজি আপোনালোকৰ মাজত এটি বিশেষ ভিডিঅ' লৈ এই সময়ত উপস্থিত হৈছোঁ। বৰ্তমান সমগ্ৰ বিশ্বধাৰাত বৰ্তমান খাট ইতিমধ্যেই লাগিছে আৰু খাট লগাৰ ফলত সমগ্ৰ আমাৰ যিখিনি হিন্দু ধৰ্মাৱলম্বী সমাজৰ ধাৰ্মিক স্থল মঠ মন্দিৰ বৰ্তমান বন্ধ হৈ পৰিছে। বৰ্তমান পূজা অৰ্চনা স্তব্ধ হৈ পৰিছে। গতিকে আজি মই মোৰ অঞ্চলত এয়া আপোনালোকৰ মাজত বুঢ়া বাবা থানত মই প্ৰৱেশ কৰিছোঁ। বৰ্তমান বুঢ়া বাবা থান এই সময়ত কিন্তু বুঢ়া বাবা থানত এনেকুৱা ধৰণৰ পৰিৱেশ, ইয়াত প্ৰায় ভক্তগণ আহি থাকে এইটো সময়ত। কিন্তু এতিয়া বৰ্তমান যিটো খাট লগাৰ ফলত বৰ্তমান এনেকৈ ভগৱন্তক বন্ধ কৰি থোৱা হৈছে। এয়া কাৰণ বৰ্তমান পূজা নচলে। যিসকল ধাৰ্মিক অনুষ্ঠানত বৰ্তমান পূজা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এয়া আপোনালোকৰ মাজত দেখাইছোঁ। ইয়াত জাগ্ৰত হনুমন্তৰ ইয়াত প্ৰতিমূৰ্তি আছে। ইয়াত পূজা কৰা হয় হনুমানক, আৰু ইয়াত কাক পূজা কৰা হয়? শিৱ বাবাক পূজা কৰা হয় ইয়াত। আৰু ইয়াত বিষ্ণু ভগৱন্তক পূজা কৰা হয়। ইয়াত গণেশ ভগৱানক পূজা কৰা হয়। গতিকে এনেধৰণৰ এই ধাৰ্মিক অনুষ্ঠান বৰ্তমান এয়া পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ইয়াত সম্পূৰ্ণ বন্ধ হৈছে। আপোনালোকক কেওদুখে যদি দেখে সম্পূৰ্ণ তলা লাগি গৈছে। কাৰণ একমাত্ৰ ইয়াৰ প্ৰধান কাৰণটো হৈছে যে খাট লাগিছে। খাটৰ বাবে এই পূজা আদি ইতিমধ্যেই মন্দিৰ বন্ধ কৰি থ'ব লগা হৈছে। বৰ্তমান সময়ত এনেধৰণৰ পৰিৱেশ, কাৰণ আমি আধ্যাত্মিকতাবাদী আমি ব্যক্তি, আমি বিভিন্ন ধৰণেৰে আমি ভগৱন্তক আমি পূজা অৰ্চনা কৰোঁ। কিন্তু বৰ্তমান সময়ত ভগৱন্তক এনেকৈ তলা লগাই ৰাখিবলগীয়া হোৱাৰ প্ৰধান কাৰণটো হৈছে বৰ্তমান বিশ্বধাৰাত খাট লাগিছে। এই খাটত পূজা আদি নচলে, পূজা আদি নকৰে প্ৰায় 4 দিনলৈকে। মানে 4 দিনৰ পিছত ইয়াত মন্দিৰ ধুই পখালি পবিত্ৰ জলেৰে স্নান কৰোৱাই ভগৱন্তক পুনৰ পূজা কৰিব পৰা হ'ব, নহয় জানো? কোনদিনাৰ পৰা ইয়াত আৰম্ভ হ'ব পূজা? শুক্ৰবাৰত ৰাতিপুৱা পৰা চাফাই কৰিব। আচ্ছা, শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ব। শুক্ৰবাৰে ভগৱন্তক ইয়াত পূজা অৰ্চনা কৰিবৰ কাৰণে এই খাটৰ দিনখিনিক যেতিয়া অপবিত্ৰ হৈ আছে তাত পবিত্ৰ কৰি জল আদিৰে স্নান কৰাই ভগৱন্তক আৰু পুনৰ মন্দিৰ দুৱাৰ মুকলি কৰা হ'ব, নহয় জানো? যেনেকৈ মা কামাখ্যা ধামতো ঠিক তেনেদৰে বৰ্তমান অম্বুবাচী মেলা চলি আছে। এনেদৰে ঠিক তেনেধৰণে সমগ্ৰ বিশ্বধাৰাত বৰ্তমান খাটৰ এই পৰিৱেশ মই আপোনালোকৰ মাজত দেখাইছোঁ। এয়া আপোনালোকৰ মাজত দেখাইছোঁ বৰ্তমান বুঢ়া বাবা থানৰ পৰা মই ৰুদ্ৰ অসমৰ এই বিশেষ ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। বৰ্তমান এয়া এনেদৰে স্তব্ধ হৈ পৰিছে। এয়া খাটৰ প্ৰভাৱ। এয়া ভগৱন্তক এনেকৈ ৰখা হৈছে, য'ত ভগৱানক এতিয়া পূজা অৰ্চনা কৰা নহয়। সেই খাটৰ পৰিৱেশ আপোনালোকৰ মাজত দেখাইছোঁ। বিভিন্ন সময়ত আমি আপোনালোকৰ মাজত প্ৰেৰণ কৰি আছোঁ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে। আজিও এই বিশেষ ভিডিঅ' আপোনালোকৰ মাজত কণ্টেণ্ট ক্ৰিয়েটৰৰ এটি বিশেষ দায়িত্ব আমাৰ আছে। সেইবাবে হিন্দু সনাতন ধৰ্মাৱলম্বী সমাজৰ যি ধাৰ্মিক অনুষ্ঠানসমূহ বৰ্তমান সময়ত খাটৰ প্ৰভাৱ আপোনালোকৰ মাজত দেখাইছোঁ। অহা শুক্ৰবাৰৰ পৰাই আৰম্ভ হ'ব পুনৰ পূজা অৰ্চনাৰ দুৱাৰ মুকলি কৰা হ'ব। গতিকে এয়াই আজি আপোনালোকৰ মাজত মই এটি ধাৰ্মিক অনুষ্ঠান বুঢ়া বাবা থানৰ পৰা মই ৰুদ্ৰ অসমৰ এই বিশেষ কণ্টেণ্ট আপোনালোকে লৈ আগবঢ়াইছোঁ। ধন্যবাদ। জয় আই অসম।